নমস্কাৰ, মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি ৰাতিপুৱাই ভিডিঅ'টো আৰম্ভ কৰিলোঁ, শেষলৈকে চাবলৈ নাপাহৰিব দেই। আৰু যদি ভাল পায় প্লিজ ছাবস্ক্ৰাইব কৰি যাব চেনেলটো, ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি যায় আপোনালোকে। আহকচোন ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ। আজি ৰাতিপুৱা যে একেবাৰে ইজি ব্ৰেকফাষ্ট বনাই দিছোঁ আৰু মেয়নিজ লগাই দিছোঁ, ভেজ মেয়নিজ, টমাটো কেচপ লগাই দিছোঁ। এফালে একেবাৰে চিম্পুলকৈ বনাই দিছোঁ আমলেট, তাৰপিছত চীজ, চীজ আচলতে চীজ খাই ভাল পায় যে অকণমান চীজ মই সৰহকৈ দি দিওঁ, আমাৰ ইও বহুত ভাল পায়। একেবাৰে চিম্পুল চীজ আৰু অকণমান জালুকৰ গুড়ি। বাছ এতিয়া গৰম কৰিবলৈ অকণমান গৰম কৰি দিম, চীজখিনি মেল্ট হৈ যাব। অকণমান বাটাৰ নহ'লে অকণমান ঘি দি গৰম কৰি দিব, পটাপট চেণ্ডউইচ ৰেডি। এয়া মেল্ট হৈ গৈছে, চীজ ৰেডি। এতিয়া ধুনীয়াকৈ কাটি বাছ চাৰ্ভ কৰিব। আৰু এটা বনাই দেখাইছোঁ, অকণমান বন্ধাকবি এনেকৈ সৰু সৰুকৈ কাটি লৈছোঁ, যিমান মিহি কৰিব পাৰে সৰু সৰুকৈ কাটি ল'ব। এনেকুৱা এই মূৰৰ এইবোৰ অংশবোৰ দিব নালাগে। কিমান অকণমানি পোৱালি বন্ধাকবি, এইটো চাওকচোন, অকণমানি বন্ধাকবি হয়। এনেকৈ সৰু সৰুকৈ কাটি ল'ব লাগে, কিমান অকণমানি হয়। ডাঙৰ ডাঙৰবোৰ মানে নিদিওঁ মই, ডাঙৰ পাতটো এৰুৱাই দিব লাগে। যদি ডাঙৰ পাত থাকে মাজৰ অংশখিনি ভাল হয় বেছিকৈ। যিটো ওপৰৰ মাজৰ পাত এইটো এৰুৱাই দিছোঁ। এতিয়া মই এটা বল লৈছোঁ, এইখিনি দি দিছোঁ। তাৰপিছত এডোখৰ তিয়ঁহ, মন কৰিছেনে, তিয়ঁহ আৰু চীজ, এয়া মেয়নিজ, আৰু অকণমান জালুকৰ গুড়ি, আৰু কালা নিমখ, আৰু অৰিগেনো, অকণমান অৰিগেনো দিব বিচাৰিলে দিব পাৰে ওপৰত পিছত। এয়া চাওকচোন, এইখিনি ধুনীয়াকৈ এনেকৈ সানি ল'ব। এতিয়া মই ব্ৰেডৰ স্লাইচকেইটা এনেকৈ ধুনীয়া লগাই এনেকৈ এইখিনি ৰেডি হৈ গৈছে। এতিয়া মোৰ দুইখন ব্ৰেডতে চচ লগাই ল'ব লাগিব অকণমান। একেবাৰে ইজি, ল'ৰা ছোৱালীয়ে খাই খুব ভাল পায়। সদায় বেলেগ বেলেগকৈ এনেকৈ, আৰু সন্ধিয়া সময়ত যে বনাই দিব পাৰে। মই এতিয়া স্কুল ছুটি হৈ আছে যে, সেইকাৰণে মানে প্ৰায় এনেকৈ বনাই দি থাকিম। আৰু
দুইখনতে টচ লগাই ল'লোঁ তাৰপিছত আমি যে এইখিনি মিশ্ৰণখিনি বনাই লৈছিলোঁ সেইখিনি ধুনীয়াকৈ ইয়াৰ ওপৰতে দি দিম একদম ইজিও হয় আৰু খাবলৈও ভাল পায় সন্ধিয়া সময়ত প্ৰায় আমাৰ এনেকৈ বনাই দিওঁ মই আৰু চব্জি যদি নাখায় নহয় মানে বন্ধাকবি এইবোৰ নাখায় যে তিয়ঁহ চিয়ঁহ তেতিয়া ল'ৰা ছোৱালীয়ে একো গমেই নাপাব চাবচোন এতিয়া ভালদৰে লগাই ল'ব চাৰিওফালে ধুনীয়াকৈ চাৰিওফালে লগাই ল'লোঁ দেখিছেনে সৰহকৈ এতিয়া এখন ব্ৰেড মই ইয়াতে দি দিওঁ বাছ ৰেডি চেণ্ডউইচ এতিয়া ধুনীয়াকৈ সমানকৈ এনেকৈ কাটি দিব আৰু মই এইটো ছাইড আৰু পিছফালৰ ইখন ব্ৰেডৰ ইটো ছাইড যে মই মানে কি কৰিছিলোঁ ব্ৰেড অকণমান বাটাৰ দি যে গৰম কৰি আনিছিলোঁ বাছ ৰেডি হৈ গ'ল আৰু এখন বনাই লৈছোঁ ছাইডকেইটা কাটি লৈছোঁ আৰু ছাইডকেইটা কাটিও ল'ব পাৰে আপোনালোকৰ ইচ্ছাৰ কথা ছাইডকেইটা নাকাটিবও পাৰে আকৌ চেম তেনেকৈ মই এখনো বনাই লওঁ ঠিক একেদৰে আকৌ এখনত টমাটো চচ লগাই লৈছোঁ এয়া মন কৰিছেনে আৰু মই ইয়াৰ ছাইডকেইটা কিন্তু কাটি লৈছোঁ আপোনালোকে ইচ্ছা কৰিলে কাটিব পাৰে নাকাটিব পাৰে আৰু মই বেছিকৈ যে টমাটো চচ খাই বেয়া পাওঁ সেইকাৰণে এখন টমাটো চচ নাই লগোৱা এখনটো একেদৰে এনেদৰে ধুনীয়াকৈ দি ল'ব এখনটো ধুনীয়াকৈ দি ল'লোঁ আৰু ইয়াতে মই দি দিছোঁ তিয়ঁহ দিছোঁৱে হ'লেও আৰু অকণমান তিয়ঁহ দি দিছোঁ আপোনালোকে মন কৰিলে ইচ্ছা কৰিলে দিব আৰু ইচ্ছা কৰিলে নিদিলেও হ'ব এনেদৰে এয়া মই ঘৰত বিলাহী লৈছোঁ পিছফালে আমাৰ বিলাহী গছ আছে যে তাৰে লৈছোঁ তাৰপিছত এখন ইয়াৰ ওপৰত দি দিব বাছ চেণ্ডউইচ ৰেডি এয়া মোৰ টেষ্টি চেণ্ডউইচ ৰেডি মন কৰিছেনে আপোনালোকে এনেদৰে বনাই সন্তানৰ হাতত তুলি দিব খুব ভাল পাব আৰু এই বিলাহীকেইটা যে মই ফটোকপি মাৰিবৰ কাৰণেহে দিছোঁ আকৌ এইকেইখন ব্ৰেডৰ মই ছাইডকেইটা কাটি দিছিলোঁ আৰু বাকীকেইখন নাই কটা ল'ৰাই খালেগৈ নি পেলাই বনাই আছোঁ মানে দি আছোঁ আৰু এয়া ধুন্দুলি মন কৰিছেনে কোমলীয়া কোমলীয়া ধুন্দুলি আৰু ধুন্দুলিৰ লগত মই বনাম আজি মাছ এয়া একদম জীয়া মাছ চাওকচোন আজিকালি চালানী মাছ খাবলৈ বন্ধ কৰিছে যে সেইকাৰণে একদম জীয়া জীয়া মাছ আনিছে এয়া কচ মাছে হয় কিন্তু একদম জীয়া মন কৰিছে নিশ্চয় ঠিক আছে মই এইখিনি ধুই মেলি লওঁ আৰু ধুন্দুলিকেইটা কাটি মেলি লওঁ চাই যাব ভিডিঅ'টো শেষলৈকে প্ৰথমতে মাছখন ফ্ৰাই কৰি লৈছোঁ সকলোৱে জানেই মাছ ফ্ৰাই কৰিব নহয়নে মাছ ফ্ৰাই কৰা হৈ গৈছে আৰু মই বেলেগ এখন পেন লৈছোঁ ইয়াতে মই অকণমান মিঠাতেল দিছোঁ আৰু মই এখন পেনো ব্যৱহাৰ কৰিব পাৰিলোহেঁতেনে মই মানে নাই কৰা কেলৈ ইয়াত মানে মোৰ আৰু মাছ ফ্ৰাই কৰিবলৈ আছে যে সৰু মাছ সেইকাৰণে আৰু এয়া মোৰ চাওকচোন ৰেডি কৰি লৈছোঁ কাটি খুব ধুনীয়াকৈ ধুন্দুলিকেইটা দেই একদম কোমলীয়া আৰু এফালে এয়া নহৰু আদা পিচি লৈছোঁ খুন্দনাতে পিঁয়াজ তেজপাত আৰু শুকান জলকীয়া এটা এতিয়া মই আলুকেইডোখৰ যে অকণমান ভাজি লওঁ অকণমান হালধি দি দিম ইয়াতে একদম অকণমান সময় আৰু অকণমান ৰঙচুৱা কৰি ল'ম অকণমান নিমখো দি দিছোঁ বেছি সময় নহয় অকণমান সময় মই ইয়াতে অকণমান পাঁচফোৰণ দিছোঁ আৰু পাঁচফোৰণকেইটা অকণমান ফুটিলে ক'লা হৈছে মন কৰিছে নিশ্চয় এতিয়া মই ইয়াতে শুকান জলকীয়া আৰু তেজপাত দি দিম আপোনালোকে একেখন পেনে ব্যৱহাৰ কৰিব পাৰিব যদি মানে মাছ বেলেগ ফ্ৰাই কৰিব নাথাকে মোৰ আকৌ আৰু সৰু মাছ কেইটা ফ্ৰাই কৰিবলৈ আছে যে সেইকাৰণে মই আকৌ এখন ব্যৱহাৰ কৰিছোঁ এতিয়া দি দিম ইয়াতে কাটি ৰখা পিঁয়াজ সৰু সৰুকৈ কাটিছোঁ মই পিঁয়াজখিনি অকণমান ৰঙচুৱা কৰি পিঁয়াজখিনি ৰঙচুৱা কৰি লওঁ এইখিনি অকণমান ৰঙচুৱা হৈ গৈছে মন কৰিছে নিশ্চয় এতিয়া মই আদা নহৰুকে থেতালি লৈছোঁ খুন্দনাতে দি দিছোঁ এইখিনি অকণমান
ৰঙচুৱা কৰি ল'ব লাগিব। তেলটো বেছি ব্যৱহাৰ কৰা নাই, কাৰণ কেলে মাছত যে তেল থাকেই বাৰু অলপ। আৰু কচ মাছটো যে জীয়া কচ মাছটো আপোনালোকে মন কৰিছেনে নাই কৰা বাৰু জনাবচোন কমেণ্ট কৰি। কিন্তু জোল বনালেহে খাই বেছি ভাল লাগে আকৌ, যিটো জীয়া কচ মাছ ফ্ৰাই কৰিলে যে খাই মানে ভাল নালাগে ইমান যে। নহৰু ৰঙা হৈ গৈছে ধুনীয়াকৈ, দেখিছেনে? ৰঙচুৱা হৈ ধুনীয়া গোন্ধ এটা আহিছে। এতিয়া ইয়াতে বিলাহী, পকা বিলাহী, এইটো পকা বিলাহীটো কাটি লৈছোঁ সৰু সৰুকৈ। এতিয়া ইয়াতে নিমখ আৰু হালধি দি দিম। হালধি দিলে পটককৈ গলি যায় আৰু হালধিটো দি দিয়া মাত্ৰ পাওঁ, বেছি সময় নালাগে, গলিয়ে যাব। আপোনালোকে খাই চালে বাৰু ধুন্দুলিৰ লগত মাছ। আৰু আমাৰ আগতে মাহঁতে কয় দেই, ধুন্দুলি যে মাছৰ লগত মাছটো বোলে অকণমান লৰা হ'লেহে ভাল লাগে। মানে যি মাছটো অকণমান গোন্ধ এটা আহে যে, আগতে ফাঁচিত যে মাছ মানে লাগে নাই, অকণমান মাছটো লৰা হয় ৰাতিপুৱালৈকে যে, সোনকালে যদি ফাঁচিত মাছ লাগে, তেতিয়া মানে ককাহঁতে আগতে ককায়ো কয় লৰা মাছৰ লগত বোলে অকণমান ধুন্দুলিৰ লগত বনালে খাই বোলে বেছিয়ে ভাল লাগে। কথাটো বনাই থাকোঁতে আজি পটককৈ মনত পৰি গ'ল। অকণমান এতিয়া গলি লওঁ। বিলাহী গলিয়ে গৈছে মোৰ। এতিয়া মই ইয়াতে অকণমান ৰেড চিলি পাউডাৰ দি দিছোঁ। আজি যে মই মছলা ব্যৱহাৰ নকৰোঁ, অকল জিৰা আৰু অকণমান ৰেড চিলি পাউডাৰ দিছোঁ বাৰু, কিন্তু বেলেগ মছলা ব্যৱহাৰ নকৰোঁ। অকণমান জিৰা গুড়ি দিম আৰু অকণমান জালুকৰ গুড়ি দিম। আজি তেনেদৰে বনাম। দি দিম। এতিয়া অকণমান পানী এৰিব, ঢাকনখন লগাই দিলে যে অকণমান পানী এৰিব, ঢাকনখন লগাই দিম। গেছৰ ফ্লেমটো কম কৰি সেইখিনি পানীতে অলপ সময় সিজিবলৈ দিম, যেতিয়ালৈকে পানীখিনি নুশুকায় তেতিয়ালৈকে। এনেকৈ ভাজি যে লগালগ পানী দি দিব নালাগে আৰু পানী দি দিব। আপোনালোকে বাৰু ভিডিঅ'বোৰ চাই কেনেকুৱা পাইছে, ভাল পাইছেনে বাৰু? যদি ভাল পাইছে ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব আৰু ছাবস্ক্ৰাইব কৰিব। এয়া ধুনীয়াকৈ লৰাই ল'লোঁ। মই ঢাকনখন লগাই দিছিলোঁ, এতিয়া অলপ সময়ৰ কাৰণে ঢাকনখন লগাই লৈছোঁ। এয়া চাওকচোন, মই কৈছিলোঁ নহয় পানী এৰিব বুলি। চব্জিখিনি অকণমান ধুওঁতে পানীটো থাকি যায় যে, সেই পানীটো এৰে। আৰু মই যেনেদৰে বনাইছোঁ আপোনালোকেও তেনেদৰে বনাবচোন, খুব ভাল হয় খাবলৈ যে। আৰু মই ৰেড চিলি আৰু কাশ্মীৰী ৰেড চিলি দুইটা মিক্স কৰি ৰাখিছোঁ আকৌ দেই, মই কালাৰটোৰ কাৰণে। জালুকো দিম যে, সেইকাৰণে সেইটো কথা মন কৰিব। মই দুইটা অকণমান মিক্স কৰি ৰাখিছোঁ। পানী এৰি আছে। আৰু অকণমান মই ঢাকি থওঁ। এয়া আকৌ ঢাকনখন উদঙাই লওঁ। এয়া পানী ধুনীয়াকৈ শুকাই গৈছে, মন কৰকচোন। আকৌ মই 2-3 মিনিটমান ঢাকনখন লগাই ৰাখিছিলোঁ, যিখিনি পানী এৰি গৈছে। বুজিছেনে? অকণমানো পানী নাই এতিয়া ইয়াতে। এতিয়া মই ইয়াতে গৰম পানী ব্যৱহাৰ কৰিম, ঠাণ্ডা পানী ব্যৱহাৰ নকৰিব। যিমানকণ জোল লাগে আৰু আপোনালোকক। বৰ বেছিকৈ পানী দি দিলেও ভাল নালাগে যে, সেইকাৰণে একদম ধুনীয়া এটা জোখত থ'ব লাগে। আৰু গৰম পানী দিয়াৰ কাৰণে লগালগ উতলিয়ে আহিলে, মন কৰিছে চাগে। এয়া চাওকচোন। এতিয়া মই ইয়াত ফ্ৰাই কৰি ৰখা, একদম বেছি ৰঙাকৈ ফ্ৰাই কৰা নাই, অকণমান কোমল হৈ আছে, মন কৰিছেনে? ইমানকৈ ফ্ৰাই কৰি ৰখা মাছখিনিতে মই ইয়াতে দি দিছোঁ। আৰু মাছটো যদি জীয়া হয়, জোলকণৰ সোৱাদ ক'বই নালাগে, নহয়নে?
এতিয়া ঢাকনখন লগাই দিম আৰু একেবাৰে শেষত মানে 5 মিনিটমানৰ আগত আৰু অকণমান জালুক আৰু মানে জিৰা গুড়ি যে ব্যৱহাৰ কৰিম চাই যাব ভিডিঅ'টো এয়া মোৰ মাছৰ জোল ৰেডি হৈয়ে গৈছে আৰু 5 মিনিটমানৰ পিছতে অফ কৰিব পৰা হ'ব আৰু এতিয়া মই ইয়াতে পকা কণ বিলাহী আপোনালোকে নাথাকিলে নিদিলেও হ'ব দিব যে লাগিব সেইটো কথা নহয় দি দিছোঁ তাৰপিছত এয়া মন কৰকচোন জালুক একদম মিহিকৈ মই পিচি লওঁ জালুকটো যে জালুকৰ গুড়ি অকণমান দি দিছোঁ আৰু এয়া ৰোষ্টেড জিৰা পাউডাৰ যদি সেইটো নাথাকে অকণমান জিৰা ভাজি ল'ব খুন্দনাটোতে থেতালি ল'ব আৰু দি দিব এতিয়া মই ইয়াৰো অকণমান দি দিছোঁ এয়া চাওকচোন মই জালুকখিনি দেখুৱাই দিওঁ দেই এনেকৈ চাওক মই জালুক এনেকৈ ঘৰতে পিচি লওঁ এতিয়া অকণমান লৰাই ঢাকনখন লগাই বছ মই পানী ইমানটো জোখতে ৰাখিম দেই পানী যে মই আৰু নিদিওঁ আৰু এই কণ বিলাহীকেইটা ইয়াৰ মানে হেৰিয়তে ধুনীয়াকৈ গলি যাব আৰু ভালো লাগে যেতিয়া সজাই এনেকৈ দিওঁ বিলাহীকেইটা দেখিলে মানে ৰঙা ৰঙা যে বিলাহীকেইটা দেখিবলৈও ভাল লাগে সেইকাৰণে আলুটো মোৰ সিজিয়ে গৈছে এয়া চাওকচোন আলু সিজি গৈছে ধুনীয়াকৈ এয়া সেইকাৰণে আৰু লাষ্টত যে জালুকৰ গুড়িকণ দি দিলে যে একদম গোন্ধটো থাকি যায় যে খুব ধুনীয়া লাগে গোন্ধটো যে দি সেইকাৰণে মই যে জালুকটো একেবাৰে মিহিকৈ পিচি থওঁ ঠিক আছে গেছ অফ কৰি দিওঁ পৰিৱেশন কৰি দেখুৱাই আছোঁ বাৰু এয়া মন কৰকচোন কিমান সুন্দৰ হৈছে আৰু আপোনালোকে এনেদৰে বনাই চাব যিসকলে ধুন্দুলি খাই বেয়া পায় তেওঁলোকেও খাবলৈ আৰম্ভ কৰিব চাবচোন মই যেনেকৈ বনাইছোঁ যিটো প্ৰচেছত আপোনালোকেও ঠিক তেনেদৰে বনাবচোন দেখিছেনে কিমান লোভনীয় হৈছে এয়া মাছটো খালি জীয়া ল'ব আৰু ইয়াৰ সোৱাদ চাবচোন কিমান সুন্দৰ হয় নহয় খাবলৈ এয়া অকণ ওচৰৰ পৰা দেখাই দিছোঁ চাওকচোন ঠিক আছে আপোনালোকে বনাই চাব আৰু আজিলৈ আহিছোঁ আকৌ নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ ধন্যবাদ